হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ অন্যতা ব্লগলৈ সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি ভিডিঅ'টো একেবাৰে দুপৰীয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। মই কি বিচাৰি আছোঁ জানে? এই মেচটোকে বিচাৰি আছিলোঁ। ক'ত থৈছোঁ বিচাৰিয়ে পোৱা নাই। মানে জেগা সলনিয়ে হৈ থাকে। আমাৰ মানে গেছৰ ওচৰতে মেচটো নাথাকেই। ঠিক আছে, কেতিয়াবা ইফালে থাকে সিফালে থাকে, তাকে বিচাৰি থাকোঁতে অকণমান সময় টাইম লাগি গ'লে। আৰু আজিৰ ভিডিঅ'টো ডাইৰেক্ট দুপৰীয়াৰ পৰা আৰম্ভ কৰি দিছোঁ। অলপ আগতে ভাত পানী খাই বৈ উঠি লগতে গেছ চেছ আৰু মানে বাচন চাচন ধুই কৰি উঠি দিছোঁ। তেতিয়াহে আজৰি হৈ থকা পৰে। আৰু মোৰ আজি ঘৰতে মানে ঘিউ বনাব লাগিব। আমি মানে প্ৰায়ভাগ ঘৰতে ঘি বনাই খাওঁ। বনাই থকা মাজতে মই পাকঘৰত মানে বাচনকেইটা অকণমান চিধিল কৰি লৈছোঁ। আৰু জানেনে, মই যেতিয়া পাকঘৰত যিকোনো কামে কৰিব নাহোঁ কিয় মানে চেনি পিনে হৈয়ে থাকে। আৰু এয়া হৈছে আগৰ ঘি, এতিয়াও আছে। আৰু এয়া দুসপ্তাহৰ ঘি মানে টেমাত ভৰাই লৈ আনিছিলে। ধুনীয়াকৈ মলাইখিনি লৰাই থাকোঁতে দেখিছে ন, ধুনীয়াকৈ ঘিখিনি ওলাই পৰিছে। আৰু হিটটো কম কৰি দিব, তেতিয়া লাগি নধৰিব ৰাইচ। সেইকাৰণে আমি ঘি কেতিয়াও কিনিয়ে নাখাওঁ, যেতিয়াৰ পৰা মানে ঘৰত বনাব জানা হ'লোঁ। আৰু পেহীয়ে এদিন কৈছিলে, ঘৰতে বনাবচোন ঘি সহজকৈ। এয়া গাখীৰৰ চালখিনি ধুনীয়াকৈ টেমাত থৈ যাবা আৰু কেৰাহীটো পাতি দি ধুনীয়াকৈ মানে ঢালি দিবা। লৰাই থাকোঁতে মানে ঘিও সেয়াখিনি ওলাই যাব। দেখিছে, সেয়া মই চেকি কৰি থৈ দিছোঁ। ঘিখিনি এতিয়াও এটুপ দুটুপকৈ পৰি আছে, সেইকাৰণে মানে চেকনিখন আঁতৰাই দিয়া নাই। বহুত দিনৰ মূৰত পেহী আহিছিলে আমাৰ ঘৰত। অসমৰ পৰা অহাৰ পিছত পেহী মানে ডাঙৰকৈ বেমাৰ এটা হ'ল, সেইকাৰণে মানে বহুত ৰেষ্টত আছিলে আৰু অহা যোৱা ইমান কৰা নাছিলে। আজিহে আহিছে বহুত দিনৰ পিছত। আৰু আহোঁতে এয়া মাৰ কাৰণে চুইদাৰ এযোৰ আনিছে নতুনকৈ। এতিয়া বাৰু অলপ গাটো ভাল পাইছে, সেইকাৰণে অহা যোৱা কৰিছে। এনেতো ইমান ৰেষ্টে কৰি আছিলে। আৰু এইফালে দেখিছে নহয়, পেণ্টটো ইমান বেছি মৰম লাগিছে। আৰু কুৰ্তাটোতকৈ কিন্তু মই পেণ্টটোহে বেছি ভাল পাইছোঁ। বাৰু যিয়ে নহওক, কাপোৰযোৰ কিন্তু ভাল লাগিছে। আৰু মায়ে যিহেতু কটনৰ কাপোৰ ভাল পায়, আৰু কাপোৰযোৰ অলপমান মানে ডাঙৰ আছিলে ফুলি থকা, সেইকাৰণে মায়ে অলপমান চিলাই পেলাই মাৰ জোখৰ কৰি দিছে। আৰু মায়েও কৈছে পিন্ধি ভালে লাগিছে। পেহীও কৈছে সদায় পিন্ধিবি, কটনৰ হয়, আৰাম পাবি। এইফালে ভাইটিয়ে যে হাত চাত কৰি থকা, সিহে জানে এইবিলাক কি ভিডিঅ' দিয়ে। তাৰ মানে যেতিয়াৰ পৰা ইউটিউব চেনেলটো খুলি দিলোঁ নহয়, তাৰ ভিডিঅ' দিয়ে মানে একো টাইম টেবুল নাই। মানে যিকোনো সময়ত সি দি দিয়ে। আৰু ৰাইজ সঁচা কথা কৈছোঁ, কিন্তু যিকোনো সময়তে নিদিয়ক কিয়, সি অলপ হ'লেও কিন্তু ভালেমান ভিউজ আহিছে কিন্তু দেই। তাৰ 9 দিনেই হৈছে, তাতে তাৰ মানে 20টামান ছাবস্ক্ৰাইবাৰ হ'লে। মোৰটোতো ইমান সোনকালে হোৱাই নাছিলে। আৰু আজি পেহীয়ে বিশেষকৈ আহিছিলে, সি মানে কেনেকৈ মানে গেমিঙৰ ভিডিঅ' কৰে তাকে চাম বুলি। তাকে পেহীয়ে মাইকটো লগাই পেলাই ওচৰতে শুনি আছিলে আৰু চাই আছিলে। মোক সুধিছিলে যে কিমান মিনিটৰ কৰেনো। মই কৈছোঁ বোলে বহুত মিনিটৰ কৰে। কৈছে ষ্টাৰ্টিংহে কৰিছে সি, এতিয়া ইমান বেছি দীঘল মিনিটৰ কৰিব নিদিবা, চুটিকৈ কৰিব দিবা। যেতিয়া ভিউজ অহা হ'ব তেতিয়া মানে দীঘলকৈ কৰিব দিলেও একো কথা নাই। আৰু তাৰপিছত পেহীয়ে গুচি গ'লেগৈ। আৰু আহোঁতে মোৰ কাৰণে নিমালে ফেচ ৱাছ এটা লৈ আনিছে। কৈছে তোমাৰ মুখত ঘঁহা কিবা আছিলে? মই কৈছোঁ নাই। কৈছে ঠিকে আছে, মই আহা পাতে লৈ আহিম। আৰু 4-5 বাৰ মানে সেই মানে তাৰ গেমিঙৰ ভিডিঅ'টো মানে ষ্টাৰ্টিঙত ডাঙৰে হয় মাতটো, কিন্তু পাছত গৈ সৰু হৈ থাকে মেকুৰী নিচিনা। সেইকাৰণে 4-5 বাৰ কাটাৰ পাছত হৈ গ'লে। আৰু পেহীয়ে কৈছে মই এতিয়া যাওঁগৈ, কাৰণ বহুত বেছি দেৰিও হৈ যাব যে, নাইট ডিউটিও যাব লাগিব। তাৰপিছত মায়েও ক'লে যে গেছটো এতিয়া আনোগৈ নেকি, খানা বনাই থকা সময়ত মানে গেছটো শেষ হ'লে বৰ বেছি উৎপাত হ'ব, ধৰ মাৰ হৈ যাব। আৰু আহোঁতে মায়ে আমাৰ কাৰণে চাওমিনো লৈ আনিছিলে। ময়ে কৈছিলোঁ যে চাওমিনো লৈ আনিবা। আৰু দেখিছে তিনিটাই ধুনীয়াকৈ বহি পেলাই খালোঁ। আৰু বহুত দিনৰ মূৰত সঁচাই খাই ভাল লাগিলে। আৰু ৰাতি বনাইছে দেখিছে নহয়, পানীলাও আঞ্জা। পানীলাওটো খাব মন নোযোৱাই হৈছে, কাৰণ এইকেইদিন খায়ে আছোঁ যে। আৰু আজি বেডশ্বীট আৰু মানে কভাৰটো ধুই দিছিলে, তাকে মই লগাই আছোঁ শোৱাৰ আগমুহূৰ্তত। তেতিয়াই মনত পৰিলে যে আমাৰ ঘৰতো মেথি গুটি কেইটামান আছে, ভাবিলোঁ ৰাতিটো তিয়াই থৈ দিওঁ। আৰু পিছদিনাখন যিহেতু ছানডে ধুনীয়াকৈ লগাম। আৰু অসমৰ পৰা অহাৰ পিছত আকৌ পানী চেঞ্জ হ'ল যে, সেইকাৰণে খুব চুলি সৰিছে। সোনকালে লগ পাম অন্য এটা ব্লগত। বাই।